মোৰ চেনেল টেকনিকেল আছাম ইনফলৈ স্বাগতম জনাইছোঁ আৰু বৰ্তমান মোৰ ভিডিঅ'টো শেষলৈকে চাবলৈ নাপাহৰিব ঠিক আছে থেংক ইউ আসাম পুলিচ ৰিক্ৰুইটমেণ্ট 2018 জেল ৱাৰ্ডাৰৰ কাৰণে 135টা পোষ্ট মুকলি কৰি দিয়া হৈছে। অনলাইন এপ্লিকেশ্যন প্ৰক্ৰিয়া আৰম্ভ হৈ যাব আৰু লগতে লাষ্ট ডেট দিয়া হৈছে 8/5/2018 দিয়া হৈছে আৰু আপোনালোকে www.assampolice.gov.in ত লগ ইন কৰি আপোনালোকে অনলাইন প্ৰক্ৰিয়াটো এপ্লিকেশ্যন কৰিব পাৰিব আৰু মই মোৰ ডেছক্ৰিপশ্যনত ইয়াৰ লিংকটো দি দিয়া হ'ব। আপোনালোকে এডভাৰটাইজটো ডাউনলোড কৰি এবাৰ ভালদৰে চাই ল'ব পাৰিব। বৰ্তমান কেটেগৰী ৱাইজত কেনেধৰণে পোষ্টবোৰ ভাগ কৰি দিয়া হৈছে মই বৰ্তমান জনাব বিচাৰিছোঁ। বৰ্তমান আনৰিজাৰ্ভ দিয়া হৈছে পুৰুষৰ কাৰণে দিয়া হৈছে 116টা আৰু মহিলাৰ কাৰণে দিয়া হৈছে 11টা আৰু ST হিলছৰ কাৰণে দিয়া হৈছে 8টা আৰু ল'ৰাৰ কাৰণে 8টা দিয়া হৈছে আৰু মহিলাৰ কাৰণে দিয়া নাই। আৰু বৰ্তমান OBC ST কেটেগৰী ৱাইজত বৰ্তমান আনৰিজাৰ্ভতে বৰ্তমান এইকেইটা পোষ্ট ফিল আপ হৈ যাব বুলি দিয়া হৈছে আৰু এডুকেশ্যন কোৱালিফিকেশ্যন বৰ্তমান মেল ৱাৰ্ডক লাগিব আৰু HSLC পাছ হ'ব লাগিব মানে ক্লাছ 10 পাছ হ'ব লাগিব আৰু কেণ্ডিডেট আণ্ডাৰটেকিং আৰু মহিলাৰ কাৰণেও বৰ্তমান 8 পাছ দিয়া হৈছে আৰু লগতে চেলাৰী কেনেধৰণে দিয়া হ'ব বৰ্তমান প্ৰেভেণ্ট দিয়া হ'ব 14,000ৰ পৰা 49,000 আৰু গ্ৰেড পে দিয়া হ'ব 5,000 পাৰ মান্থ দিয়া হ'ব আৰু বয়সৰ সীমা দিয়া হৈছে 18 বছৰৰ পৰা 38 বছৰলৈ বৰ্তমান 1 জানুৱাৰী 2018ৰ পৰা হিচাপ কৰা হ'ব আৰু লগতে ৰিলেশ্যন বৰ্তমান ST আৰু ST হিলছৰ কাৰণে 5 বছৰ বঢ়াই দিয়া হৈছে আৰু বৰ্তমান 2 বছৰৰ কাৰণে এক্স ছাৰ্ভিচমেনৰ কাৰণে 2 বছৰ বঢ়াই দিয়া হৈছে ঠিক আছে আৰু সিলেকশ্যন প্ৰচেছ হ'ব বৰ্তমান PST টেষ্ট হ'ব আৰু পেট হ'ব PST হ'ল ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট আৰু বৰ্তমান ফিজিকেল এফিচিয়েঞ্চি টেষ্ট হ'ব তাৰ সহায়ত সিলেকশ্যন কৰা হ'ব আৰু বৰ্তমান অনলাইন এপ্লাই কেনেধৰণে কৰিব মইতো আগতে জনাইছিলোঁ www.assampolice.gov.in ত সহায়ত আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব তাৰ সহায়তে আপোনালোকৰ এডমিট কাৰ্ডো অনলাইনত দিয়া ব্যৱস্থা কৰিব আপোনালোকৰ মোবাইললৈ এলাৰ্ট যাব ৰেজিষ্টাৰ কমপ্লিট কৰিলে আৰু বৰ্তমান কোন জেগাত হ'ব তাৰ ভেন্যুটো দিয়া হৈ যাব আৰু আপোনালোকে ডিষ্ট্ৰিক্ট ৱাইজত সিলেক্ট কৰি আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু বৰ্তমান এটা গুৰুত্বপূৰ্ণ নটিছ যে বৰ্তমান আপোনালোকে এপ্লাই কৰিলে বৰ্তমান এপ্লিকেশ্যনটো মানে আনকমপ্লিট কেতিয়াও নকৰাকৈ নাথাকিব কমপ্লিট কৰিব তেতিয়াহে আপোনালোকৰ এপ্লিকেশ্যনখন একচেপ্ট কৰিব আৰু যদি গোটেই প্ৰক্ৰিয়াটো মানে কমপ্লিট নোহোৱাকৈ ৰাখি দিয়ে তেতিয়াহ'লে আপোনালোকৰ এপ্লিকেশ্যনখন ৰিজেক্ট কৰি দিয়া হ'ব ঠিক আছে আৰু আপোনালোকে আপোনালোকৰ ওচৰৰ ইণ্টাৰনেট কেফে সহায়ত কৰিব পাৰিব আপোনালোকে নিজেও কৰিব পাৰিব নিজৰ মোবাইলৰ পৰা আপোনালোকৰ ফটো লাগিব আৰু চিগনেচাৰ লাগিব ঠিক আছে আৰু ইম্পৰ্টেণ্ট ডেটটো দি দিয়া হৈছে যে 8 তাৰিখৰ পৰা খুলি দিয়া হ'ব মুকলি কৰি দিয়া হ'ব 8 এপ্ৰিলৰ পৰা 8 মে'লৈ ঠিক আছে কিবা জানিব সহায় হ'লে মোক কমেণ্টৰ দ্বাৰা মেছেজ কৰি ক'ব পাৰিব ঠিক আছে আৰু ভাল লাগিলে লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিবলৈ নাপাহৰিব ঠিক আছে থেংক ইউ আৰু এই ভিডিঅ'টো সকলোলৈ চেণ্ড কৰিব নাপাহৰিব ঠিক আছে শেষত মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লগতে থকা ঘণ্টাটো বজাবলৈ নাপাহৰিব ঠিক আছে